1 লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ অভিযানত ইতিমধ্যে আৰক্ষী বিভাগত 15,000 নিযুক্তিৰ প্ৰক্ৰিয়াটোত যোৱা কেবিনেটে অনুমোদন জনালে আৰু তাৰ পাছত আজিৰ কেবিনেটে শিক্ষা বিভাগত অনুমোদিত কিন্তু খালী হৈ থকা 22,921টা স্যাংশন ভ্যাকেন্ট পোস্ট 22,921টা পদবীত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমোদন জনালে। এই 22,921টা অনুমোদিত খালী পদ তাৰে ভিতৰত 10,000 পদ আছে প্ৰাথমিক শিক্ষা বা এলিমেণ্টাৰী এডুকেশ্যনত আৰু 12,921টা পদ হ'ব সেকেন্ডাৰী বা মাধ্যমিক শিক্ষাত। প্ৰাথমিকৰ যি 10,000 পদ আছে সেই 10,000 খালী পদৰ ভিতৰত নিম্ন প্ৰাথমিকত হ'ব 7,242টা খালী পদ আৰু উচ্চ প্ৰাথমিকত 2,758টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ লগত এটা বিশেষ কথা আছে, এইটো হ'ল যে আমাৰ 1,464টা পদ পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছিল। এই পদকেইটাত ইয়াৰ আগতে অনুষ্ঠিত হোৱা নিযুক্তিৰ প্ৰক্ৰিয়াত কোনো প্ৰাৰ্থী ওলোৱা নাছিল। গতিকে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নিযুক্তি প্ৰক্ৰিয়াৰ সমান্তৰালকৈ অনুসূচিত জনজাতি পাৰ্বত্যৰ বাবে খালী হৈ থকা পদখিনিৰ কাৰণে বিশেষ এটা টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব। পাৰ্বত্য জনজাতিৰ কাৰণে এই বিশেষ টেট পৰীক্ষাৰ উপৰিও বড়ো মাধ্যম, গাৰো মাধ্যম আৰু মণিপুৰী মাধ্যমৰ কাৰণেও বিশেষ টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব। এতেকে খুব সোনকালে অহা 1 ছেপ্টেম্বৰৰ পৰা এই 22,921টা শিক্ষা বিভাগৰ পদ পূৰণ কৰাৰ প্ৰক্ৰিয়া ইয়াৰ বিজ্ঞাপন প্ৰকাশকে ধৰি সকলোখিনি প্ৰক্ৰিয়া খুব 1 ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈ যাব।